মুছলপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ মহকুমাটোৰ নিকাচি দিঘি মধুপুৰ মইনাগুৰি আদি অঞ্চলত প্ৰায় 40ৰ পৰা 50টা হাতীৰ জাকে সৃষ্টি কৰিছে আতংকময় পৰিৱেশত নিশা ধাননি পথাৰত সোমাই ধান খাই তহিলং কৰে হাতীৰ এই জাকটোৱে পুৱা পুনৰ ঘন জংঘলত অৱস্থান কৰা হাতীৰ জাকটোক ৰাইজে খেদাৰ চেষ্টা চলাইছে যদিও ব্যৰ্থ হয় বন বিভাগক হাতীৰ জাকটো খেদিবলৈ দাবী জনাই আহিছে যদিও বন বিভাগৰ তৰফৰ পৰা কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত যোৱা 15-10 দিনৰ ধৰি আমাৰ ভূটানকুটিকে ধৰি শান্তিপুৰ মধুপুৰ বাগানপুৰ অৰ্ণেবিল ডিহিৰা নিকাচি হস্তিনাপুৰ দুৰ্গাপুৰ দাৰাগাঁও এই গোটেই অঞ্চলত বনৰীয়াৰ হাতীৰ জাকসমূহ 60-70টা হাতীৰ জাক আহি গোটেই গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই হাতীৰ ফলত আমাৰ গোটেই ইয়াত থকা 15-16টা গাঁৱৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে আৰু ইয়াৰ একমাত্ৰ কাৰণ বনাঞ্চল ধ্বংস বুলি ৰাইজে দাবী কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগক এই হাতীসমূহৰ ব্যৱস্থাৰ কাৰণে খাদ্যৰ ব্যৱস্থাৰ কাৰণে এই বনাঞ্চল ধ্বংস কৰা ঠাইসমূহ উচিত ব্যৱস্থা লৈ উচিত পদক্ষেপ লৈ তাৰ বাবে